হেল্ল' বন্ধুসকল, আমি ভণ্টিহঁতৰ তাতে যাই আছো। ইয়াতে মজা এখন ঠাই পালো। এই ছোৱালীটো পৰিলে ছোৱালীটো। ভণ্টিহঁতৰ তাতে যাই আছো, মজা এখন ঠাই পালো। ইয়াতে অলপমান ৰখিলো বাইকখন। ধুনীয়া জাগা দেখিলো, অলপমান ৰখিলো। নাচা নাচিব মন গৈছে। নাচা বিহু নাচিব মন গৈছে। বন্ধুসকল, আমি এতিয়া খোৱা বস্তু অলপমান লৈ আছোঁ ভণ্টিহঁতৰ কাৰণে। মিঠাই ল'লোঁ আৰু চিঙৰা ল'লোঁ। আমি ভণ্টিহঁতৰ ঘৰত যাই আছোঁ। কি যে নাম শুনিলোঁ মই এইকেইদিন, ইমান দিন হ'ল, কিন্তু মই নামবোৰ শুনা নাই। আজি মিষ্টাৰে নামবোৰ কৈ যাই আছে। প্ৰথমে পালোঁ, কি পালোঁ? কচুবাৰী। প্ৰথমে পালোঁ কচুবাৰী। তাৰপিছত পালোঁ লাওপাৰা। এইখন গাঁৱৰ নাম বোলে লাওপাৰা। লাওপানী থাকে আৰু খাই থাকে। আৰু কচুপাৰাৰ কামটো কচুপাৰা শুনিছে। কচুবাৰী। আচলতে কি জানানে বন্ধুসকল, গাঁৱৰ জেগাবোৰ বহুতেই ভাল লাগে। এয়া চাওক কিমান ডাঙৰ ডাঙৰ পুখুৰী, আৰু চাওক দুলি লৈ আহি আছে। এয়া চাওক ধান থৈ দিব, ধান কাটি আছেতো। ভালে লাগে ন, এইবোৰ ঘৰ বনাইছে নতুন ঘৰ, ভালে লাগি আছে। গাঁৱত যে কেতিয়া আহিব পাৰিম, গাঁৱৰ জেগাবোৰ দেখিলে আৰু আহো লাগি যায়। ভাবোঁ যে এতিয়াই আহোঁ নেকি। লাগিছে, কি মজা লাগিছে। না ভালে আছা? ক'ত যা? ঘৰত। আহি পামে আৰু বেছি দূৰ নাই। এয়া দীঘল দীঘল ৰাস্তা, পথাৰৰ মাজেৰে। গৰুকেইটা আৰু ৰাস্তাতে আছে। ৰাস্তাত ভয় লাগে, খুন্দা চুন্দা লাগিবৰ কাৰণে ভয়ে লাগে। আৰু এয়া ধান মেলি দিছে মানুহবোৰে। আমিও যদি থাকিলোঁ হয় ধান মেলিলোঁ হয়। ভণ্টিয়ে ৰখি আছে আমাক, আমি আহি পাম বুলি কেনে ৰখি আছে তাই। অলপ আগতে ফোন কৰিছিলে ন। এয়া মোৰ আম্মাটোক লৈ যাই আছে আগুৱাই।